Welcome back to my YouTube channel. আজি পুনৰবাৰ নতুন এটা টপিক লৈ মই আপোনালোকৰ মাজত আহিছোঁ আৰু আজি এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত। আমাক যদি হঠাতে কোনোবাই ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত সম্পৰ্কে প্ৰশ্ন কৰে তেতিয়া আমাৰ মনলৈ লগে লগে আহে যে ৰাষ্ট্ৰীয় সংগীত হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ দেৱ ৰচিত জনগণ মন অধিনায়ক শীৰ্ষক গীতটি। আকৌ জাতীয় সংগীত বুলি ক'লে বংকিম চন্দ্ৰ চেটাৰ্জীদেৱ ৰচিত বন্দে মাতৰমৰ কথা মনলৈ আহে। কিন্তু আমি বেছিভাগেই নাজানো ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীতৰ মাজত তত্ত্বগত পাৰ্থক্য ক'ত। গতিকে এই ভিডিঅ'টোৰ মাজেৰে মই আপোনালোকৰ আগত ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত সম্পৰ্কে কিছুমান তথ্য আৰু ইয়াৰ মাজত পাৰ্থক্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। ৰাষ্ট্ৰীয় সংগীতসমূহ হৈছে মূলতঃ একোটা দেশপ্ৰেমমূলক গীত আৰু প্ৰতিখন দেশতে একোটাকৈ নিৰ্দিষ্ট ৰাষ্ট্ৰীয় সংগীত থাকে। বিশ্বৰ প্ৰথমটো ৰাষ্ট্ৰীয় সংগীত হিচাপে ইংৰাজসকলৰ গড ছেভ দ্য কুইন সংগীতটোক আখ্যা দিয়া হয়। এই সংগীতটো ৰচনা কৰা হৈছিল 1619 চনত জন বুল নামৰ এজন সংগীতজ্ঞই আৰু তাৰ পাছতে জাৰ্মানী, ছুইজাৰলেণ্ড, ডেনমাৰ্ক আদি বহুতো দেশেই এই গীতটোৰ একেই সুৰতে তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীতসমূহ ৰচনা কৰে। যদিও এই গড ছেভ দ্য কুইন গানটো 1619 চনতে ৰচনা কৰা হৈছিল, কিন্তু ইয়াক প্ৰথমবাৰৰ বাবে 1745 চনতহে ৰাজহুৱাভাৱে পৰিৱেশন কৰা হয়। আকৌ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত বুলি ক'লে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱ ৰচিত জনগণ মন শীৰ্ষক গীতটিৰ কথা আমি সকলোৱে জানো। এই গীতটি ৰচনা কৰা হৈছিল 1911 চনত। সেই একেটা বছৰতে অৰ্থাৎ 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে এই গীতটি প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ জাতীয় অধিৱেশনত কলকাতাত অনুষ্ঠিত পৰিৱেশন কৰা হয়। আকৌ ইয়াৰ পাছত 1912 চনত তত্ত্ববোধিনী নামৰ বাংলা পত্ৰিকাখনত প্ৰথমবাৰৰ বাবে এই গীতটো প্ৰকাশিত হৈছিল। ইয়াৰ পিছত ভাৰতবৰ্ষৰ এই ৰাষ্ট্ৰীয় সংগীতটো 1919 চনত দ্য মৰ্ণিং ছংছ অফ ইণ্ডিয়া শীৰ্ষক ইংৰাজীলৈ অনুবাদ কৰা হয়। ৰাষ্ট্ৰীয় সংগীতটোত আমি কেইখনমান ৰাজ্যৰ কথা উল্লেখ পাওঁ। অৰ্থাৎ সেইটো সময়ত যিবিলাক ৰাজ্য ব্ৰিটিছৰ অধীনত আছিল সেইসমূহ ৰাজ্যৰ নামহে ৰাষ্ট্ৰীয় সংগীতত উল্লেখ আছে, যেনে পাঞ্জাৱ, সিন্ধু, গুজৰাট, মাৰাঠা। কিন্তু যিবিলাক ৰাজ্য পৰ্তুগীজৰ অধীনত আছিল সেইবিলাক ৰাজ্যৰ নাম ৰাষ্ট্ৰীয় সংগীতটোত উল্লেখ নাই। আকৌ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে এই গীতটো যদিও মূলতঃ বাংলা ভাষাত ৰচনা কৰিছিল, পিছত নেতাজী সুভাষ চন্দ্ৰ বসুৱে এই গীতটো হিন্দী আৰু উৰ্দু দুয়োটা ভাষালৈ অনুবাদ কৰে। কিছুমাহমান পূৰ্বে ছ'চিয়েল মিডিয়াত ইমেইল, হোৱাটছআপ ইত্যাদি যোগে এটা উৰা বাতৰি প্ৰচাৰ হৈছিল যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোক ইউনেস্কোই ৱৰ্ল্ডছ বেষ্ট নেশ্যনেল এন্থেম আখ্যা দিছে, যিটো একেবাৰে মিছা বাতৰি, কাৰণ ইউনেস্কোই এনেকুৱা টাইটেল সাধাৰণতে কাকো প্ৰদান নকৰে। ভাৰতৰ জাতীয় সংগীত হিচাপে বংকিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা ৰচিত বন্দে মাতৰম গীতটিক আখ্যা দিয়া হৈছে। এই গীতটি সংবিধানত প্ৰায় ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদা প্ৰদান কৰা হৈছে। গীতটি ৰচনা কৰা হৈছিল 1876 চনত 7 নৱেম্বৰত। আকৌ 1896 চনত ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে এই গীতটি প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পৰিৱেশন কৰে। এই গীতটি মূলতঃ বাংলা ভাষাত ৰচিত, কিন্তু ইয়াৰ প্ৰথম দুটা পদ সংস্কৃত ভাষাত ৰচিত আৰু এই প্ৰথম দুটা পদেই পিছত জাতীয় সংগীত হিচাপে আখ্যা দিয়া হয়। আকৌ এই গীতটি পিছত শ্ৰী অৰবিন্দ ঘোষদেৱে ইংৰাজী ভাষালৈ আৰু আৰিফ মহম্মদ খানদেৱে উৰ্দু ভাষালৈ অনুবাদ কৰে। বংকিম চন্দ্ৰ চেটাৰ্জীদেৱে তেওঁৰ এখন উপন্যাস, যিখন 1882 চনত ৰচনা কৰা হৈছিল আৰু উপন্যাসখনৰ নাম আছিল আনন্দ মঠ, যিখন উপন্যাস ইংৰাজসকলৰ শাসন, জমিদাৰী শোষণ ইত্যাদিৰ বিৰুদ্ধে জনতাসকলে কৰা সন্যাসী বিদ্ৰোহৰ ওপৰত আধাৰিত আৰু সেইখন উপন্যাসতে তেখেতে এই গীতটি প্ৰথমবাৰৰ বাবে প্ৰকাশিত কৰিছিল। ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীতৰ মাজত পাৰ্থক্য বিচাৰ কৰিলে আমি দেখা পাওঁ যে ৰাষ্ট্ৰীয় সংগীত এনেকুৱা এটা গীত যিটো সংগীতে ৰাষ্ট্ৰখনৰ স্বৰূপ বৰ্ণনা কৰে। অৰ্থাৎ সেই গীতটিৰ জৰিয়তে সেই বিশেষ ৰাষ্ট্ৰখনৰ ভৌগোলিক অৱস্থান, ইতিহাস, তাত বসবাস কৰা লোক সম্পৰ্কে এক সম্যক জ্ঞান পোৱা যায়। এজন সুনাগৰিক হিচাপে ৰাষ্ট্ৰীয় সংগীতৰ সম্যক জ্ঞান থকাটো প্ৰতিগৰাকী নাগৰিকৰ
বাবে অতি প্ৰয়োজনীয়। আনহাতে জাতীয় সংগীত এনেকুৱা এটা সংগীত যিটো মূলতঃ আমাৰ আৱেগৰ লগত জড়িত। উদাহৰণস্বৰূপে ভাৰতৰ জাতীয় সংগীত বন্দে মাতৰম, এই গীতটিত ভাৰতবৰ্ষক নিজৰ মাতৃৰ লগত তুলনা কৰা হৈছে। গতিকে এই সংগীতটোক আমি মাতৃ বন্দনা হিচাপে তুলনা কৰিব পাৰোঁ। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংগীতৰ ক্ষেত্ৰত আমাৰ সংবিধান সভাই কিছুমান নিৰ্দিষ্ট নীতি নিয়ম ধৰা বন্ধা কৰি দিছে। যেনে এই ৰাষ্ট্ৰীয় সংগীতটো সম্পূৰ্ণকৈ 52 ছেকেণ্ড অৰ্থাৎ 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। আকৌ যদিও ৰাষ্ট্ৰীয় সংগীত গোৱাটো প্ৰতিগৰাকী নাগৰিকৰ কাৰণে বাধ্যতামূলক নহয়, তথাপি এই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ সময়ত অথবা ৰাষ্ট্ৰীয় সংগীত আন কোনোবাই পৰিৱেশন কৰি থাকিলেও সেইটো শুনা মাত্ৰকে থিয় হৈ পেলাই তাক সন্মান জনোৱাটো প্ৰতিগৰাকী নাগৰিকৰ কাৰণে বাধ্যতামূলক। আকৌ কোনোবাই ব্যক্তি বিশেষে যদি ৰাষ্ট্ৰীয় সংগীতৰ অপমান কৰে, তেতিয়া তেওঁৰ বিৰুদ্ধে প্ৰিভেনশ্যন অফ ইনচাল্টছ টু নেশ্যনেল অনাৰ এক্ট 1971 3 নং ধাৰা অনুসৰি সেই ব্যক্তিজনৰ বিপক্ষে উপযুক্ত শাস্তি প্ৰদান কৰা হয়। আনহাতে জাতীয় সংগীতৰ ক্ষেত্ৰত আমাৰ সংবিধান সভাই তেনেকুৱা কোনো সাংবিধানিক নীতি নিয়ম ধৰি দিয়া নাই। তাৰোপৰি এই দুয়োটা সংগীতে 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধান সভাই জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি প্ৰদান কৰে। আশা কৰোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'টো ভাল পালে, আৰু যদি ভিডিঅ'টো ভাল লাগিল দেন লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আগলৈ এনেকুৱা সৰু সৰু ইনফৰ্মেটিভ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু শেষত আপোনালোক সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।